নমস্কাৰ, মই টিলিঙা লাইফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ সোঁফালে আছে অসমৰ সৰ্বশ্ৰেষ্ঠ শিখৰ সেৱক আৰু মোৰ বাওঁফালে আছে সমাজ সেৱক। মই পোনপটীয়াকৈ শিখৰ সেৱক, অসমৰ সৰ্বশ্ৰেষ্ঠ শিখৰ সেৱকক মই পোনপটীয়াকৈ দুটামান প্ৰশ্ন সুধিব বিচাৰিম। দাদা, শিখৰৰ বিষয়ে কিবা অলপ কৈ দিয়ক। শিখৰ এইটো আমাৰ প্ৰধান খাদ্য বুলি কওঁ মই। হয় ভাত দুইবাৰ লাগে, শিখৰ যদি এটা খাই যায় বাছ আৰু ভাত চাত খাব নালাগে, এইটো আমাৰ প্ৰধান খাদ্য। আচ্ছা, আৰু ময়ো নিজেও জানো, সেইকাৰণে মই ল'ৰা ছোৱালী তাৰমানে এনেকুৱা অনুভৱ আৰু সিহঁতে এইবিলাক শিখৰ গুটকা এইবিলাক খাই কিনে যাতে ধুনীয়াকৈ চলি যাব পাৰে আৰু। আচ্ছা, তে মই আৰু এনেকুৱা বিশেষকৈ নকওঁ আৰু হয়। শিখৰ মুঠতে আমাৰ প্ৰধান খাদ্য বুলিয়ে কওঁ আৰু। এতিয়া ক'ব গ'লে এতিয়া বহুত হেৰি কথা দাদা, আৰু ক'ব নালাগে নেকি? নাই, আপুনি মনে মনে থাককচোন। ইমান ধুনীয়া বস্তু আমাৰ, এইটো আমাৰ প্ৰধান খাদ্য। আপুনি কি কথা কয়? আপুনি মনে মনে থাকক। আপুনি কি এনে পেকৰ কৰি আছে? আমাৰ যিটো কথা আমি ক'ব লাগিব। আচ্ছা, শিখৰ গুটকা এইটো আমাৰ প্ৰধান খাদ্য, এইটো আমাৰ খাব লাগিব। এইটো আমি আমাৰ আজি 50 বছৰ আগৰ পৰা আমি এইটো বস্তু, আগত যেনেকুৱা বুঢ়া বুঢ়ীবিলাক সিহঁতৰ এইবিলাক বস্তু খোৱা নাই, সিহঁতৰ মাথা ইমান এটা ডেভেলপমেণ্ট নাছিল। সিহঁতৰ মাথা আছিল বেলমাথা এনেকুৱা আছিল। এতিয়া যিবিলাক শিখৰ গুটকা খাই আছে সিহঁতৰ মাথাবিলাক উচ্চতা তাৰমানে খুব ধুনীয়া তাৰমানে মাথা। মাই ডিয়াৰ, আই এম তাৰমানে আই এম দ্য ফ্লাট মানে হয় তাৰমানে হ'লেও তাৰমানে মোৰ নলেজটো অলপ কম আছেতো, আচ্ছা, আপোনালোকে এনেকৈ জনাব পৰা নাই বা ক'ব পৰা নাই, এইটো কাৰণে মই হেৰি দিলোঁ। নাই মানে আপোনাৰ নলেজ কম আছে, আপোনাৰ মৰালৈকে শিখৰ খাইকে নলেজ বাঢ়িব, নিশ্চয় বাঢ়িব। একদম চিয়'ৰ 100%। আচ্ছা, একদম তাৰমানে ক'বলগীয়া নাই। এতিয়া বৰ্তমান যিটো কলিযুগ চলি আছে, বৰ্তমান হয়, শিখৰ খাই আছে, বাপৰে বাপ মাতা পূৰা একদম ক্লিয়াৰ। আপোনালোকে যিখিনি কৈছে এইখিনিত মই ধন্যবাদ দিছোঁ। আচ্ছা, ঠিকে আছে, আপোনাকো ধন্যবাদ দিয়া হ'ল। আপোনালৈ পোনপটীয়াকৈ আহিম। এতিয়া মোৰ বাওঁফালে আছে সমাজ সেৱক, তেখেতক পোনপটীয়াকৈ প্ৰশ্ন সুধিবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক। চাওক, এতিয়া মোৰ বিশিষ্ট ব্যক্তি এজন হয়, যোনে শিখৰ প্ৰেমিক, তেখেতে যেনেকুৱা ধৰণৰ কথা ক'লে, ইয়াত আৰু মই বিশেষকৈ সেনেকুৱা ক'ব লগা একো নাই। তেখেতে যি ক'লে 50 বছৰ আগৰ মানুহৰ তুলনা কৰিছিল, আচ্ছা, 50 বছৰ আগৰ মানুহ 150-200 বছৰ জীয়াই থাকিব পাৰিছিল, আচ্ছা, কিন্তু আজিৰ যুগত মানুহে 40-50 বছৰ জীয়াই থকা টান হৈ গৈছে। কিহৰ কাৰণে? আচ্ছা, মাত্ৰ শিখৰ গুটকা এইগিলা বস্তু খোৱাৰ কাৰণে মানুহৰ লিভাৰ ডেমেজ হয়, কিডনিক ডেমেজ হয়, কিবা হয়, ভাত খাব নোৱাৰে, গেছৰ প্ৰব্লেম, তৎক্ষণাত মৰি যায়, আচ্ছা, সেনেকুৱা ধৰণৰ বহুত সমস্যা দিয়ে। হয়, তেখেতে যেনেকুৱা ধৰণৰ কথা ক'লে, শিখৰ বুলি ক'লে হয়, আগৰ দিনৰ পুৰণা মানুহগিলা তামোল খাইছিলে। আচ্ছা। তামোল বস্তুটো সেইটো শুদ্ধ, নিজে তৈয়াৰী কৰা। আপোনাৰ কাৰণে শিখৰটো একদম বেয়া বস্তু। একেবাৰে বেয়া। শিখৰ খাই মুঠতে কেতিয়াও কোনো প্ৰকাৰে মানুহ ভাল হ'ব নোৱাৰে, এইটো সম্ভৱে নহয়। আচ্ছা, কেনেকৈ ভাল হ'ব আপুনি কওকচোন? হা, চাফা নধৰিব, ইয়াতে লাইভ চলি আছে, আপুনি কি কৰি আছে? পিছত খাব। এইটো মোৰ একদম নাই, আপুনি পিছত খাব। এইটো মই খাবই নাই, লাগিব। এইটো আপুনি মই পিছত খাবই খাব, লাগিব। লাইভ চলি আছে, আপুনি কি কথা কয়? হয় নেকি? হয়, পিছত খাব, পিছত খাব। মই পোনপটীয়াকৈ ভাৱে আকৌ শিখৰ প্ৰেমিকৰ ওচৰত আহিলোঁ। দাদা, এওঁ যে কিবা কথাবোৰ ক'লে, এই চব ভুল ধাৰণা, ভাবে মিছা বুলিব, মোক ক'বলৈ দিয়ক। আপুনি কি এনে এই চব ভুল ধাৰণা কথা হয় কৈছে। নেকি? শিখৰ এনেকুৱা বস্তু তাৰমানে ক'বলগীয়া নাই। শিখৰ নাখালে মাথা কাম নকৰে। আচ্ছা, ৰাতিপুৱাই মোটামুটি উঠি কিনে আমি শিখৰ খাব লাগে। হয়। এই কি জানে? এই কি ঘেণ্টা জানে? ই কিবা জানে নেকি? হয় নেকি? ইয়াৰ কোনো নলেজে নাই। কেনে কথা কয় হে আপুনি? আপুনি মনে মনে থাকক। দাদা, ৰ'বচোন, লাইভ চলি আছে, লাইভ চলি আছে। খাব পাৰে না আপুনি? আপোনাৰ কি কৰি আছে? লাইভ চলি আছে। শিখৰ এনেকুৱা বস্তু, শিখৰ খালে তাৰমানে আমি দিনটো ভাত খাব নালাগে। আচ্ছা, আপোনাৰ আপুনি ভাতটো বুজি বাচি পায় যায়। নে? হে? আপোনাৰ ভাতটো বাচি যায়। বুজি পায় নে? হে? আপুনি মনে মনে থাকক। আপুনি মনে থাকক। ক'বলৈ দিয়ক, ক'বলৈ মোক কথা ক'বলৈ দিয়ক। আচ্ছা, আপুনি কি পেকৰ কৰি থাকে? কওক, আপুনি কওক। শিখৰ এনেকুৱা বস্তু তাৰমানে আচ্ছা, ক'বলগীয়া নাই। আৰু এটা প্ৰশ্ন সুধো মই। অঁ, মানে এতিয়া ধৰক শিখৰ চিগনেচাৰ কেপি গ'ল, কিবা কিবি আছে নহয়, আপুনি বেছি ভালকে জানিব, আমি মানে ইমান ভালকে নাজানো। বস্তুবোৰৰ দাম যে বঢ়াইছে, শিখৰ নেকি এইটোৰ দাম 12 টকা কৰিছে, আৰু আপোনাৰ চিগনেচাৰটো 15 টকা কৰিছে। মানে বাকী যিবোৰ মানে শিখৰ সেৱক আপোনাতকৈ কমতে আছে, আপুনি মানে জ্যেষ্ঠ হয়, গম পাইছোঁ। মানে তেখেতে
12 টকা লোভত যায় শিখৰটো নাখায় কেপি গ'লটো খায় তাৰ ওপৰত আপুনি কি ক'ব আচ্ছা আজিকালি কি হৈছে জানেনে হয় তাৰমানে কি তামোলৰ দাম এটা তামোলৰ দাম হৈছে 5 টকা হয় হ'লেও শিখৰটোৰ দাম 12 টকা হৈ যায় নহয় 7 টকা চমুকৈ অলপ বিৰতি লৈছোঁ তাৰপিছত আকৌ আহি আছোঁ বিৰতিৰ পিছত আমি আকৌ উপস্থিত হৈছোঁ মোৰ বাওঁফালে থকা সমাজসেৱকলৈ এওঁ যে বক্তব্য দিলে আপুনি তাৰ ওপৰত কি মন্তব্য দিব আচ্ছা তাৰ ওপৰত মন্তব্য দিয়া কথা হ'ল এখেতে যেনেকুৱা ধৰণৰ কথা ক'লে হয়। শিখৰ এনেকৈ যদি পোৱালীগিলাকে 8 বছৰ বয়সৰ পৰা খায় হয় এই পোৱালীগিলা ভৱিষ্যত কি হ'ব একো নহয় হয়। ভৱিষ্যত অন্ধকাৰ হয়। সেইকাৰণে মই কৈছোঁ শিখৰ গুটকা সেৱন কৰা বাদ দিয়ক হয় ভৱিষ্যতৰ পোৱালীগিলাকৰ ভৱিষ্যতৰ ফালে চাওক আচ্ছা নিজেও ভাল থাকক লিভাৰ কিডনীক বচাই ৰাখক হয় যিহেতু এইগিলা ওপৰৱালা প্ৰকৃতিৰ সৃষ্টি প্ৰকৃতিৰ দান এই বস্তুগিলা যদি আপুনি শিখৰ গুটকা নিচাজাতীয় বস্তু সেৱন কৰি আচ্ছা বেয়া কৰি পেলাই তো পুনৰাই আপুনি এই বস্তুগিলা আৰু ঘূৰাই নাপায় হয়। সেইকাৰণে কৈছোঁ শিখৰ গুটকা নিচাজাতীয় বস্তু সেৱনৰ পৰা দূৰত থাকক আচ্ছা আৰু আমাৰ অসমখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰক ইয়াতকৈ বিশেষ মোৰ আৰু একো ক'ব লগা নাই আমি যিটো ভিডিঅ' বনালোঁ এইটো মানুহৰ মনোৰঞ্জনৰ কাৰণে বনাইছোঁ এই ভিডিঅ'টো আমি শিখৰ গুটকাৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীক এনেকুৱা সাৱধান কৰি দিয়ক যাতে ভৱিষ্যতে যাতে এনেকুৱা শিখৰ গুটকা কেপি যাতে এইবিলাক নাখায় এইটোৰ কাৰণে আমি ভিডিঅ'টো বনাইছোঁ নমস্কাৰ